গাইজ ওয়েলকাম বেক টু আৰ সেকেন্ড চেনেল ৰুমিজ ব্লগ মই ৰুমি আপোনালোক সকলোকে নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে খবৰ ভাল। আজি হৈছে জন্মাষ্টমী উপলক্ষে আমি যাম আজি নামঘৰলৈ। মাহঁতে পিঠাগুড়ি খুন্দি পিনে এতিয়া লাড়ু চাড়ু বনাই আছে। মই অলপ দেৰিকৈ যাম বাৰু। এতিয়া ঘৰুৱা কাম চামখিনি কৰি ল'লোঁ, কৰি লৈ পিনে এতিয়া যাম আৰু মুৰ্গাখিনি ধুই লৈছোঁ। ধুই লৈ এতিয়া যাম। আজি লঘোণে আছোঁ, মানে কি একো খাবলৈ এতিয়া নাই। এতিয়া চবে গ'ল বাৰু। হাজবেণ্ডে খিচাৰি বনাব, তাত খিচাৰি খাম আজি। আপোনালোকক দেখাই আছোঁ, চাই থাকক ভিডিঅ'টো আপোনালোকে। ধামাকা হ'ব গৈছে, ধামাকা। তাত যাম যিহেতু আজি কি কাপোৰ পিন্ধিম সেইটো চাই লওঁ বাৰু। বহুত মানুহ থাকিব ন, কি পিন্ধি যাওঁ চাই লওঁ। আপোনালোককো দেখাই আছোঁ, চাই থাকিব ভিডিঅ'টো। এতিয়া কাপোৰটো ওলাই লওঁ, আপোনালোককো দেখাই আছোঁ কি পিন্ধি যাম। তো যদি ভিডিঅ'টো হ'বলৈ গৈ আছে ধামাকা চাই থাকিব। মই ওলাই ল'লোঁ, হৈ গ'ল, ৰেডি হৈ গ'লোঁ। এতিয়া আমি যাম, আপোনালোককো দেখাম বাৰু। মাহঁত গৈছে, মাহঁতে নাম ধৰিব। আমি গৈছোঁ, হাজবেণ্ড মই আৰু কাষৰ এজনী চিষ্টাৰ বুলি, ননন বুলি ক'ব পাৰি, তাই আহি আছে। মন্দিৰত গ'লে বগা সাজ পিন্ধি গ'লে ভাল লাগে ন, ৰাজহুৱা অনুষ্ঠান যিহেতু এইটো এইটো কাৰণে বগা সাজযোৰ পিন্ধি ল'লোঁ। আৰু শৰাইখন মাই নিনিলে ৰাতিপুৱা যোৱা কাৰণে। এতিয়া মই আগবঢ়াই দি থৈ আহোঁ বাৰু শৰাইখন। স্বামী দেৱতা আহিছে খোজকাঢ়ি গৈ আছোঁ, বেছি দূৰ নহয় বাৰু। আমি খোজকাঢ়ি গৈ আছোঁ, বৰষুণ দি আছে। আমি আহি পাই সেৱা চেৱা কৰি ল'লোঁ। ইয়াত নাম চলি আছে আয়তীসকলৰ, এইটো নেপালী নাম বুলি কয়, নেপালী নাম চলি আছে। আমি চাই আছোঁ বাৰু। চাই লৈ এতিয়া যাম ঘৰত। আমি শৰাই চৰাই আগবঢ়াই দি আহিলোঁ নাম চাম চাই পিনে। এতিয়া আকৌ যাম বাৰু দুপৰীয়াকৈ। এতিয়া হাজবেণ্ড থাকিলে আমি যাম, আমি আহিলোঁ। ইমান টাইমনো কি কৰি থাকিম, সেইটো কাৰণে আহি গ'লোঁ। আপোনালোককো দেখাই আছোঁ ৰ'বক। এতিয়া A few moments later. ফাইনেলি মোৰ ওলোৱা হৈ গ'ল। এতিয়া আমি যাম, বৌ যাব, মই যাম আৰু নননজনী যাব বাৰু। মই ওলাই মেলি লৈ ল'লোঁ। এতিয়া গৈ আছোঁ। পানী অলপ দিছোঁ, অলপ খাওঁ। পানী খাই যাব লাগিব, নহ'লে তাত পিয় লাগিব পাৰে আৰু। ৰাস্তাৰ মাজত খোজকাঢ়ি যাম ন, ইমান ৰ'দ, সেইটো কাৰণে। তোৰ জোৰ মই পিন্ধি যাম দে। ৰ'দ এই ৰ'দত যাব ওলাইছোঁ, বিৰাট ৰ'দ দিছে। স্কুলটো বন্ধ কৰিলে, দেৰিও হৈছে বাৰু, 2টা বাজিলে। এতিয়া আমি গৈ আছোঁ। ৰাস্তাত এটাও প্ৰাণী নাই। আমি গৈ আছোঁ, বৌজনীক ৰখিব লাগিব। বৌজনীয়ে আহি পোৱা নাই, আমাক ইয়াত ৰখিব দিছে। চাই থাকিবচোন। আমি এতিয়া ৰখি আছোঁ বৌজনী আহি পোৱা নাই। চ' আমি ৰখি আছোঁ। এইডাল বকুল গছ, এইফালে দেখাই দিয়া, এইটো শিৱ মন্দিৰ এইবিলাক। এতিয়া আমি যাবলৈ ৰখি আছোঁ। বৌজনী আহি আছে, ৰ'বা দেখাই দি আছোঁ আপোনাক। এইজনী বৌ আহি গ'ল। চাই দিয়া বৌ এবাৰ। এইজনী বৌ। আমি গৈ আছোঁ নামঘৰলৈ। এতিয়া নামঘৰলৈ মানে নামঘৰত নহয়, এইটো হৈছে মানুহৰ ঘৰত পাতিছে। আমি গৈ আছোঁ। খিচাৰি খাই আহি গ'লোঁ। আহি পিনে এতিয়া আকৌ কাপোৰ চেঞ্জ কৰিলোঁ। কাপোৰ চেঞ্জ কৰিব লগা এইটো কাৰণে হ'ল যে, মানে কি নামত বহিলে বোলে বগা কাপোৰ পিন্ধিব লাগে, সেইটো কাৰণে বগা কাপোৰ পিন্ধিব ক'লে। এতিয়া কাপোৰ চাপোৰ চেঞ্জ কৰি ল'লোঁ। এতিয়া যাম আৰু, সেইটো কাৰণে। আপোনালোকক খিচাৰি খাওঁতে দেখুওৱা নহ'ল বাৰু, বহুত মানুহ হৈছিলে, ভাল নালাগে ন যেতিয়া এতিয়া দেখাবৰ কাৰণে। সেই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আজিলৈ বাই বাই। চ' ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবা। আৰু আপোনালোকে যদি নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'বিলাক নোচোৱাকৈ নাথাকিব। আজিলৈ বাই বাই। আকৌ লগ পাম নতুন এটি ভিডিঅ'লৈ।